নমস্কাৰ আপোনালোক সকলোলৈকে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ আৰু আহিবলগীয়া দিনবোৰ যাতে সকলোৰে ভালে কুশলে যায় তাৰে কামনা কৰিলোঁ। আৰু আমি এতিয়া গৈ আছোঁ পিকনিক প্লেচ নেফানীলৈ গৈ আছোঁ। মাহঁতৰ ঘৰত গাহৰি মাংসই ভাত খাই আহিছোঁ। চবেই মিলি পিনি তাতে খালোঁ আৰু জানুৱাৰীটো। তাৰপাছতে আমি ভাবিছোঁ নেফানী গৈ পিনি অকল গাহৰি পুৰি খাম বুলি, কাৰণ জানুৱাৰী বুলি গাহৰি নেখালে কেনেকৈ হ'ব আৰু নহয় জানো। আৰু মোৰ তাতে গাহৰি হৈছে ফেভৰেট, আৰু গাহৰি পুৰা খাইতো আৰুৱে ভাল লাগে। তো তাত পাই লওঁগৈ ব'লক। ফাইনেলি নেফানী আহি পালোহি। বহুত দিনৰ পৰা মন আছিলে নেফানী আহিবৰ কাৰণে, আৰু আজি আহিলোঁ। মনটো খুব ভাল লাগিছে আৰু মানুহ বহুত হৈছে পিকনিক খাবৰ কাৰণে। তলৰ ফালে নামি গৈ আছোঁ জেগাডোখৰ চাবৰ কাৰণে, গাহৰি পুৰিবৰ কাৰণে। এইবোৰ পাহাৰ চব উঠিবই বহুত মন আছে পাহাৰৰ ওপৰত, উঠাইগে নুঠাইগে। আৰু এয়া পালোহি, মানুহ বহুত হৈছে কিন্তু দেই। তাৰপাছত এইখন নতুনকৈ বনালে দলংখন, আৰু এইখন আগতে আছিলে পুৰণা উলমা দলং। আৰু উলমা দলংখনত উঠিবলৈ মন আছিলে, বাট এতিয়া উঠিব নোৱাৰোঁ, ভাঙিলে আৰু সেইকাৰণে উঠিব দিয়া নাই। এইখনতে উঠিবলৈ বহুত মনটো আছিলে। তাৰপিছত এতিয়া নতুনকৈ এইখন বনালে ছাইডত, এইখন ভাঙিছে কাৰণে। এইখিনিতে গাহৰি পুৰি খাব লৈছোঁ। আৰু এইফালে গাহৰিত নিমখ হালধি দি সানি আছে খৰিকাত ভৰাবৰ কাৰণে, আৰু এইফালে গাহৰি পুৰি থকা হৈছে। গাহৰি বেছি নানিলোঁ, অলপ আনিলোঁ মামাঘৰত খাইছোঁ কাৰণে। আৰু গাহৰি খাই পিনি আৰু এইফালে দলঙৰ ওপৰলৈ আহিলোঁ। ইমান ধুনীয়া লাগিছে চাওক দলঙৰ ওপৰৰ পৰা চাবলৈ, সঁচাকৈ বহুত ধুনীয়া জেগা কিন্তু দেই। আৰু এইফালে পিকনিক খাই আছে মানুহবিলাকে। যিহেতু বাইকত গৈছোঁ সেইকাৰণে মানে কাপোৰবিলাক থ'বৰ কাৰণে জেগা নাই, সেইকাৰণে হাততে লৈ পিনি পূৰা ঘূৰি ফুৰিছোঁ আৰু চুৱেটাৰ। তাৰপাছত মোৰ চুৱেটাৰটো ডিঙিতে ওলমাই লৈছোঁ, আৰু এইফালে চানা খাবলৈ ৰখিলোঁ। চানা দেখিলে মানে খাওঁ খাওঁ লাগে, তো সেইকাৰণে কিনিলোঁ। তাৰপিছতে আকৌ পাণ এটা খাওঁ ভাবিলোঁ, পাণ খালোঁ। আৰু এইফালে আকৌ অলপ আগবাঢ়ি গৈ আছোঁ। এই পাহাৰখনত উঠিবলৈ মন আছিলে, কিন্তু ভৰি বিষাব বুলিয়ে নুঠিলোঁ। এনেও ইফালৰ পৰা সিফালে ঘূৰি পিনি ইমানেই ভৰি বিষাইছে মানে। তাৰপিছত আকৌ এইফালে আহিলোঁ, অলপমান বোলো আহোঁচোন। এইখিনিতো বহুত মানুহে পিকনিক খাই আছে, আৰু জেগাডোখৰ আহি বহুত ভাল লাগিলে। ইমান ধুনীয়া জেগা, বহুত মজা পিকনিক প্লেচ মানে। আৰু এয়া পৰিবই লৈছিলোঁ, মানে কি শিলবিলাক খাপে খাপে খাই থকা নাই ন, সেইফালে ভৰি দি পাইছোঁ, সেইকাৰণে মানে পৰিব লৈছিলোঁ। একদম চাই চাই গৈছোঁ আৰু পানীবোৰ যে ইমান ধুনীয়াকৈ বৈ আছে, ইমান ধুনীয়া লাগিছে দেখি। আৰু এই মানুহজন মানে ওপৰত আচাৰিডালো ৰখি আছে। সৰু ল'ৰা ছোৱালীবিলাক আহি আছে, মানা কৰিছে আহিবলৈ। মাজে দলংখন যিহেতু ভঙা আছে মাজত, পৰিলে মানে কি হ'ব আৰু ন, ওপৰৰ পৰা তলত পৰিলে। তো সেইকাৰণে আচাৰিডাল লৈ পিনি ৰখি আছে, আৰু ল'ৰা ছোৱালীবিলাক মানে নুশুনে নাই, ইমান দূৰৰ পৰা চিঞৰি ক'লেওনো নুশুনে, সেইকাৰণে মাজতে ৰৈ আছে। মানে কোৱাৰ পাছতো মানে ইহঁতি আহে। আৰু মানুহবিলাক বাঢ়ি বাঢ়ি আহি আছে আগতকৈ, বেছি মানে হৈ গৈ আছে, ইমানেই মানুহ হৈছে। আৰু এইটো মোৰ নতুন বছৰৰ প্ৰথমটো ভ্লগ হয়। চাই কেনেকুৱা পালে জনাব, আৰু ইয়াতে সামৰণি